10টা বাজিবলৈ হ'ল এটাৰো খবৰ নাই তাহাঁতৰ ইমান মই কালি ক'লো যে আজি আলহী আহিব সোনকালে উঠিবিচোন ঘৰৰ কামকেইটা কৰিবি খবৰেই নাই তাহাঁতৰ একো হেৰা বেলনা মাৰিলৈ ইফালৰ পৰা সিফালৈনো কিয় টিঘিলঘিলাই আছা হয় এই বেলনাখন বিচাৰি পোৱা নাই যে সেইকাৰণে ভাবি আছো কাৰ পিঠিত ঠিকছে পেলো কেলে মই আপোনাক কালি কোৱা নাছিলো আজি যে ফুকনদা আৰু বৌ আহিব বুলি মই পাহৰিছিলো পাই এই তাহাঁতি চাগে পাবহিয়ে গ'ল মই বজাৰকেইটা কৰি আহোঁ ফুটুককৈ বেগটো দিয়া মোক কোনো দৰকাৰ নাই তাহাঁতি পাবহিয়ে গ'লেই থাকিব সময়ত ঘটিটো বিচাৰিবলৈ আহিছে সেই এসপ্তাহৰ আগত কৰা কিবা কিবি বজাৰ অলপ আছেই সেইবোৰকে মিলাই দিম বৰ চিপচ এজনীৰ লগত সংসাৰ কৰিলো দেই বোলো শাকত নাখাইলো পিটিকাত যাই কিনি গ'ল মা দেউতা তোমালোক দুটাই যে ইমান বজাৰ কথা পাতি আছা কোনোবা আহিব নেকি এই ফুকন খুৰা আৰু খুৰী আহিব তই সেইবোৰ বাদ দে এই চকী টেবুলকেইটা ইমান লেতেৰা হৈ আছে দেখা নাই যা মুচি থাকে যা মই অলপ পাকঘৰত লাগোগৈ হেৰা এই কলিং বেল বাজিলেই দেখোন আহিলেই চাগে ফুকননি বাইদেউহঁত দেখাত গোটেইটো বুঢ়া মনত ফুলি থাকে এনিটাইম কৃষ্ণচূড়া এই ষ্টাইল মাৰিবলৈ বাদ দিয়ক সোনকালে খোলক দৰ্জাখন পালেহি আৰু ন ভালে ভালে এই আহক আহক ভিতৰলৈকে আহক বহকি আহক পালোহি আৰু দেই ভালে ভালে পিছে গগৈনীক দেখা নাই যে গগৈনী নাই নেকি আছে আছে মই মাতিছো ৰ'ব এই তাই চাগে পাকঘৰত কিবা কাম কৰি আছে ভণ্টি ভণ্টি এই আপোনাৰ ভণ্টিক মাতিবলৈ দিয়া নাই নহয় গগৈনীকহে মাতিবলৈ দিছো এই নহয় মই মানে মৰমত এখেতক ভণ্টি বুলিহে মাতো পিছে আপোনালোকৰ ল'ৰাটো চাগে ক'ৰবাত গ'ল সৈটো চকী টেবুল মুচি আছে দেখোন এই মাকেইটাক মুচিবলৈ কৈছিল নমস্কাৰ ফু কণী খুৰী এইটোহে নেকি মই আকৌ ইয়াক কাম কৰা ল'ৰা বুলি ভাবিছিলো কেলা ফুকন এয়া আমাৰ এখেত আহিলে এই আপোনালোকে ভালে ভালে পালেহি আৰু ন গগৈনী ভালে আছে নহয় এইকেইটা লওকচোন এই মিনি শ্বপিঙৰ চিংৰা আৰু লোকেল মাছ 1 কেজি আনিছো এইবোৰনো আপোনালোকে আকৌ কিয় আনিব লাগে হয় আজি চিংৰা আৰু মাছেৰে আলহীক চাহ ভাত চলাই দিব পাৰিম বাৰু বহকচোন দেই মই চাহ কৰোঁগৈ আপোনালোকলৈ পিছে ডেকা ল'ৰা চিনি পাইছা নাই মোক কিয় চিনি নাপাম নহয় ফুকন খুৰা আৰু ফুকণী খুৰী আকৌ উপাধিটো যেতিয়া ফুকনেই হয় ফুকন নগৰতে থাকিব চাগে লগত খুৰীৰ নামটোহে সুধিছে ক'ত থাকে সেইটো সোধা নাই নহয় গগৈ আপোনাৰ ল'ৰা কিন্তু ভেৰি স্মাৰ্ট দেই আমাৰ ল'ৰা ইমানেই স্মাৰ্ট এই পৰীক্ষাৰ ৰিজাল্টৰ দিনা একদম বস্তাই বস্তাই আলু আহে ঘৰলৈ আলহীৰ আগত ইনচাল্ট দিবলৈ নেৰিলে আৰু ন চাহ দিছোঁ দেই আপোনালোকক এই ফুকন দাইটো চাগে চিংৰা খাই ভালেই পায় সেইকাৰণে চাহ আৰু চিংৰাকে আনিছোঁ গগৈনী আজিকালি যে ইমান চিংৰা টিংৰা খোৱাই নহয় জানে মানে ইমান মছলা আৰু তেল দিয়ে খালে কিবা পেটটোৱে ভাল লাগি নাথাকে ৱাই অথনি চিঙৰা কিনতে তুমিয়ে দেখোন টেষ্টি বুলি কৈ 4টামান চিঙৰা তাতে চুচি দিলা ডেকা ল'ৰা গৰম চিঙৰা এটা খাই লোৱা এইটো লোৱা খুৰা দিয়ক নালাগে তাক নিদিব ঘৰত খায়ে থাকে সি দেউতাই জানো আজিলৈকে চিংৰা এটা আনি পাইছে আমাৰ ই যে আৰু চৰ লাগেটো তুমি নোখোৱা যদি ময়ে খাই দিওঁ দিয়া এনেও গগৈনী এই মিনি শ্বপিঙৰ চিঙৰা যে বেষ্ট ধুনীয়া ঘৰত গৈ ঠিকছে গৰম চিংৰা খুৱাই আছো জহনি যোৱাতে গোটেইকেইটা খালেও আনিছিলহে 6টামান তাৰে 5টা তাৰ পেটতে সোমালে বাৰু গগৈ আমি উঠিছোঁ দিয়ক এখেতেও মানে বেংকত অলপ কাম আছে দাদাৰ কিবা কাম আছে নেকি ভাতকেইটাও নোখোৱাকৈ যাবলৈ ওলালে খাই যোৱা হ'লে ভাল আছিল আপোনালোক যে আহিলে বৰ ভাল লাগিল পাই খুৰা খুৰী যাব দেই ৰক্ষা ভাল যে ভাতকেইটা নাখাওঁ বুলি ক'লে দেই তাহাঁতি অনা 1 কেজি মাছ দি আমি বহুত দিন চলাই দিব পাৰিম